নমস্কাৰ আমাৰ চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছো নেপালী লোকসকলৰ পৰম্পৰাগত চেল ৰুটি আৰু এয়া তিলৰ চাটনি। এই চেল ৰুটি তেওঁলোকে ভাই টিকা, দুৰ্গা পূজা, কালী পূজা সকলো অনুষ্ঠানতে বনায়। আৰু আজি এই ৰেচিপিটো মই আসলতে সহযোগে কৰিছো, নিজে বনোৱা নাই। আমাৰ ওচৰৰে আন্টি এজনী বনাইছে। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আমি কেনেকৈনো বনালো। এইটো চাউলৰ গুড়া 1 কেজি, এইটো সুজি আটা 1 বাটি, এইটো ময়দা 1 বাটি, এইটো সুজি 1 বাটি, চেনি 1 বাটি, ৰং এলাচি, এইটো বেকিং পাউডাৰ 1 চামুচ, ঘি এটা আৰু গৰম পানী। এইটো চাউলৰ গুড়া 1 কেজি হা, এইটো সুজি 1 বাটি, এইটো ময়দা 1 বাটি, এইটো আটা 1 বাটি, এইটো চেনি 1 বাটি, এইটো ৰং এলাচি, এইটো বেকিং পাউডাৰ 1 চামুচ দিব নালাগে, অলপ কম দিব লাগে। বেছি দিলে আকৌ ফাটি উঠিব। পিছতে এইটো ঘি কুটি দিবি হা, ধুনীয়াকৈ মিক্স কৰিব লাগিব। গোটেই মিক্স কৰিলে ধুনীয়াকৈ মিক্স হৈ গ'লে তাৰপিছত ধুনীয়াকৈ পানী দি আটা নিচিনা মাৰিব লাগিব দেই। এইটো গৰম পানী হা, এনেকৈ ভালকৈ মিক্স কৰি ল'ব লাগিব। ভালকৈ মিক্স কৰিব লাগিব আৰু ধুনীয়াকৈ একদম আটা মাৰা নিচিনা মাৰি থাকিব লাগে। মাৰি থাকিলে তোমাৰ বস্তুটো নৰম হৈ থাকিব। বহুত টাইম মাৰি থাকিব লাগিব, পূৰা আটা নিচিনা মাৰি থাকিব। 15 মিনিটমান খান্দি থাকিব লাগে হা, ধুনীয়াকৈ খান্দি থাকিলে ধুনীয়া হয়। এনেকৈ গোটেইখিনি মিক্স কৰি দিব লাগিব। তাৰপিছত এইটো ধুনীয়াকৈ ফিটিব লাগিব, ভালকৈ ফিটিব লাগিব। ফিটি কিনে তেতিয়াহে খাব ভাল হ'ব। বেছি পানী দিলে আকৌ ঢিলা হৈ যাব না, পাতলা হৈ যাব। পাতলা হ'লে আৰু ভাল নহয়। অলপ অলপকৈ পানী দি এইদৰে আমি মিলাই থাকিব লাগিব। গোটেইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। মিক্স কৰিলোঁ, মিক্স কৰি কিনে এতিয়া 3 ঘণ্টা 4 ঘণ্টামান থ'লে হ'ল আৰু। আৰু বেটাৰটো কেনেকুৱা হ'ব লাগিব? অলপ অলপ পাতলা হ'ব লাগিব। পিছত পাতলা হ'লে ধুনীয়া হ'ব। অলপমান পাতলা কৰিব লাগিব। পিছত এতিয়া নিদিওঁ, ফুলিলে আকৌ পাতলা হৈ যাব না বস্তুটো, সেইকাৰণে দিয়া নাই পানী বেছি। এতিয়া কিমানমান থৈ দিম আমি ঢাকি? এতিয়া 2 ঘণ্টা 3 ঘণ্টামান থ'লে হ'ল। এতিয়া এইখিনি 3 পৰা 4 ঘণ্টামান আমি ঢাকি থৈ দিম। তাৰপিছতহে চেল ৰুটি বনাম। এয়া 3 ঘণ্টাৰ পিছত বেটাৰখিনি আকৌ এবাৰ মিক্স কৰি লৈছোঁ। এইদৰে মিক্স কৰি ল'ব লাগিব। এয়া কেৰাহী পাতি মই ইয়াত ৰিফাইন তেল দিছোঁ। তেলখিনি আপোনালোকে চাই ল'ব, অলপমান তেল সৰহকৈ লাগিব। এনেকৈ গোল এটা ভৰাই দিছে যাতে চেল ৰুটিখিনি গোল গোল আকাৰ লয়।
টমেটো গৰম তেলত দি দিছে। এইখিনি একেবাৰে গৰম হৈ থাকিব লাগিব। এনেকৈ এটা চাইড আমি উল্টাই দিলোঁ। এইদৰে দুই চাইডে আমি সিজাই ল'ম। এনেকৈ উলট পালট কৰিলে হয়, দেখিছে নহয় একেবাৰে ইজি হয়, ইমান টান নহয়। আকৌ আগৰ দৰে লাগি হৈছে। এনেকৈ দি এটা চাইড সিজিবলৈ থৈ দিম, তাৰপিছতহে আমি উলিয়াই দিব লাগে। সিখন কেৰাহী অকণমান বহল হোৱাৰ কাৰণে ইয়াৰ এখন সৰু কেৰাহীত লৈ লৈছোঁ, তেতিয়া বনাবলৈ ভাল হয়, অলপ গুৰি গুৰি হ'ব। এটা চাইড হোৱাৰ পিছত এইদৰে উল্টাই দিলোঁ। এইদৰে আমি নমাই নমাই থৈ গৈছোঁ আৰু গোটেইখিনি এইদৰে প্ৰস্তুত কৰি ল'ম। এয়া এইদৰে আমি চেল ৰুটি গোটেইখিনি প্ৰস্তুত কৰি লৈছোঁ। লগতে এয়া তিল, মূলা, মটৰৰ চাটনি, দেখিছে নহয়। আপোনালোকেও এইদৰে ঘৰতে বনাই খাই চাব পাৰিব। আৰু যদি আজি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে।